দাবীদাৰ হিচাপে মই ক্ষমতাকেন্দ্ৰিক ৰাজনীতিলৈ আহিব বিচৰা নাই। আমি এটা কৰ্মযোগী কৰ্মৰ প্ৰতি ধাউতি লোৱা এটা দল হিচাপে, আমাৰ কিবা এটা কৰিবলৈ মন যোৱা এটা দল হিচাপে আৰু কিবা এটা কৰি দেখুওৱা এটা দল হিচাপেহে আমি ৰাজনীতিত অৱতীৰ্ণ হৈছোঁ। উপহাস কৰাৰ নিচিনা লাগে ঐতিহাসিক জেগা বুলি ক'লে। গতিকে এই ঐতিহাসিক জেগাবোৰ উপহাস কৰাৰ যিটো মানুহৰ যিটো চিন্তাধাৰা, সেই চিন্তাধাৰাটো সলনি কৰিবলৈ চাম। গতিকে এই মাজৰচোৱা ক'লৈ গৈছিল? মাজৰচোৱাত তেওঁ ক'ত ব্যস্ত আছিলে? শিৱসাগৰক প্ৰাধান্য দিব লাগিছিল নে বাহিৰত গৈ প্ৰাধান্য দিব দিছিল? দাবীদাৰ হয়, কিন্তু টিকেটৰ দাবীদাৰ হিচাপে মই ক্ষমতাকেন্দ্ৰিক ৰাজনীতিলৈ আহিব বিচৰা নাই। আমি এটা কৰ্মযোগী কৰ্মৰ প্ৰতি ধাউতি লোৱা এটা দল হিচাপে, আমাৰ কিবা এটা কৰিবলৈ মন যোৱা এটা দল হিচাপে আৰু কিবা এটা কৰি দেখুওৱা এটা দল হিচাপেহে আমি ৰাজনীতিত অৱতীৰ্ণ হৈছোঁ। বিশেষকৈ আমাৰ আম আদমি পাৰ্টীৰ এটা নীতি আদৰ্শ আছে যে আমি যিটো কৰিম কম সেইটো কৰিব লাগিব, মানে তেনেকুৱা ধৰণৰ এটা স্থিতি লৈ পেলাইনি আমি এই দলটোত যোগদান কৰিছোঁ আৰু সেই যোগদান কৰা হিচাপে আজি প্ৰতিনিধিত্ব কৰিবলৈ শিৱসাগৰক ওলাইছোঁ। গতিকে শিৱসাগৰ ৰাইজে কি ভাবে নাজানো, হয়তো বহুতো ঠাট্টা মস্কৰাও পাব পাৰোঁ, কিন্তু এই ক্ষেত্ৰত এনেকুৱা নহয় যে আমি চব বস্তু একে হয়, চব দলে একে হয়, তেনেকুৱা নহয়। কিন্তু আমাক এবাৰ যদি সুবিধা দি চায় তেওঁলোকে নিজেই প্ৰমাণ পাব, আৰু সেই ক্ষেত্ৰত আমি যিমান দূৰ পাৰোঁ, যিমান কৈছোঁ তাৰ সঠিকভাৱে আমি তাক উপস্থাপন কৰিবলৈ চেষ্টা কৰিম। শিৱসাগৰ আগতেও বহুতবাৰ কৈছোঁ, কিন্তু কথাটো কি হৈছে, আমাৰ স্বাস্থ্যকেন্দ্ৰ একেবাৰে দুৰ্বল মানে ইমানেই দুৰ্বল, আপোনাৰ এটা সাধাৰণ বেমাৰৰ কাৰণে আপুনি বাহিৰলৈ যাবলগীয়া হয়। গতিকে এই ক্ষেত্ৰত আমাৰ আছে, ডক্টৰো আছে, নাৰ্ছো আছে, সকলো আছে, কিন্তু সা সুবিধাও আছে, সেইবোৰো আছে, কিন্তু কৰ্মক্ষেত্ৰত মানে ধৰক আপোনাৰ এটা সাধাৰণ বেমাৰ হ'লে আপুনি বাহিৰলৈ পঠিয়াই দিয়া হয়। এইবোৰ কিবা পইচাৰ কাৰণেই হওক বা কিবা এটা কাৰণেই হওক, বৃত্তিমূলক কিবা এটাই হওক, নাজানো কি বস্তু, অভ্যন্তৰীণ বিষয়টো একদম বেয়া হৈ আছে আমাৰ স্বাস্থ্যকেন্দ্ৰত। আভ্যন্তৰীণৰ যিবোৰ কাম কাজ হৈ আছে একদম বেয়া, আৰু সেইবিলাকৰ কাৰণে তাত আমি আগভাগ ল'ম। প্ৰথম ভাগ আমি স্বাস্থ্যক সম্পূৰ্ণৰূপে গুৰুত্ব দিম। তাৰ উপৰিও অকল শিৱসাগৰ বুলিয়েই নহয়, গোটেই অসমতেই হ'ব সেইটো আমাৰ। তাৰপিছত দ্বিতীয়তে আহিল পৰ্যটন বিভাগ। শিৱসাগৰক উপহাস কৰাৰ নিচিনা লাগে ঐতিহাসিক জেগা বুলি ক'লে। গতিকে এই ঐতিহাসিক জেগাবোৰ উপহাস কৰাৰ যিটো মানুহৰ যিটো চিন্তাধাৰা, সেই চিন্তাধাৰাটো সলনি কৰিবলৈ চাম, যে সঁচা অৰ্থত যে ঐতিহাসিক জেগা হয়, আমি কি ধৰণে কৰিব লাগে, আধুনিক যুগত আধুনিক ধৰণে আমি প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম। আৰু শিক্ষা বিভাগত চাওক, বা আপোনাৰ শিক্ষা বিভাগত আমাৰ যিটো আধুনিক যুগৰ আমাৰ এখন স্কুল, চৰকাৰী স্কুলেই হওক বা বেচৰকাৰী স্কুলেই হওক, যিটো পৰ্যায়ত আমি এতিয়া পঢ়াব লাগিছিলে বা যিটো পৰ্যায়ত আমাৰ হ'ব লাগিছিলে, এতিয়া সৰুদিনা মেট্ৰিকৰ পৰীক্ষাত নিজৰ পাব্লিচিটি দিবৰ কাৰণে এটা দলৰ কোনোবা এজনৰ স্কুলৰ কথা লিখা দিছে। স্কুলৰ ল'ৰা ছোৱালীক এই বস্তুবিলাক এতিয়াই ভৰাবলৈ যেতিয়া ধৰিলে, আমাৰ প্ৰজন্ম কোনফালে ধাৱমান হ'ব? আঁচনিসমূহতো দি আছে বহুতে চৰকাৰে, কিন্তু সেই আঁচনিবোৰৰ কোনফালে ধাৱমান হৈছে? গতিকে বৰ্তমানৰ মানুহ যিবিলাক আমাৰ আঁচনি লোৱা যিবিলাক সদস্য, তেওঁলোকে যাতে এই কথাবোৰ মন দিয়ে, তাৰ প্ৰতি অকণ অনুৰোধ থাকিল। গতিকে তাকে থাকিব ঝাৰু, চিম্বল থাকিব ঝাৰু। গতিকে আমাৰ বৰ্তমান বিধায়ক অখিল গগৈ ডাঙৰীয়াটো কাম কৰিছে, নকৰা নহয়, কিন্তু কাম যিবিলাক কৰিছে প্ৰায় আধাখৰীয়া কাম কৰিছে, যিটো কৰা নকৰাৰ মাজতে হৈ গৈছে। এতিয়া আপুনি ৰাস্তাটোৱে চাওক, আমাৰ BG ৰোডৰ ৰাস্তা, তাৰপৰা আমাৰ যিকোনো আপুনি ক'ৰবালৈ যাওক, নামঘৰলৈ যাওক বা ক'ৰবালৈ হেৰিয়ালৈ যাওক, চবতে অনুদান দিছে আৰু বিভিন্ন ধৰণৰ খেল পাতিছে। কিন্তু তাৰ মাজভাগত যেতিয়া তেওঁ জিকিছিল আৰু এতিয়া ইলেকশ্যন হৈছে তাৰ এই লাষ্টৰ ভাগত, গতিকে এই মাজৰচোৱা ক'লৈ গৈছিল? মাজৰচোৱাত তেওঁ ক'ত ব্যস্ত আছিলে? শিৱসাগৰক প্ৰাধান্য দিব লাগিছিল নে বাহিৰত গৈ প্ৰাধান্য দিব দিছিল? তেওঁলোকে এতিয়া তেওঁলোকৰ যিটো সদস্যৰ যিটো গোড়ামী, ৰাইজৰ দলৰ প্ৰতি বা তেওঁৰ কৰ্মৰ প্ৰতি যিটো গোড়ামী, সেই গোড়ামীবিলাক আঁতৰাই যদি সঁচা অৰ্থত শিৱসাগৰখন উন্নতি বিচাৰিছে, তেওঁলোকে এবাৰ ভাবি চালে ভাল লাগিব।